আন্দোলনটো কৰি গ'ল নিজৰ প্ৰাপ্যৰ কাৰণে সকলোৱে আন্দোলন কৰিলে। আন্দোলন তেওঁলোকে যিটো আন্দোলন কৰিছে এই আন্দোলনটো হ'ল ৰিমুনাৰেশ্যনটো বঢ়াই দিয়াৰ কাৰণে কৰিছে। তো আমি যিটো দেখোঁ আমি 72টা 72 নাম্বাৰছ বেমাৰ আমি তেখেতসকলক আজিৰ দিনত টেষ্ট কৰিবলৈ দিয়া হয় বা চাবলৈ দিয়া হৈছে, হেণ্ডেল কৰিবলৈ দিয়া হৈছে। প্ৰত্যেকটা বেমাৰৰ এগেইনষ্টত আমি ৰিমুনাৰেশ্যন কৰোঁ। যেনিবা এজন TB পেচেণ্ট, যদি কোনোবা আছাৰ জুৰিষ্টিকশ্যনত এজন TB হয়, TB পেচেণ্ট পোৱা যায়, তেতিয়াহ'লে আমি মানে 6 মাহত 1000 টকা আমি পুৰস্কাৰ দিম। যেতিয়া 6 মাহ কমপ্লিট হৈ গ'ল, লগে লগে আমি 5,000 টকা আমি দিওঁ। তাৰ মানে 6,000 টকা হ'ল। 6 মাহত 6,000 টকা ৰিমুনাৰেশ্যন দিয়া হয়। এতিয়া মেলেৰিয়াৰ ব্লাড টেষ্ট কৰিলে, ব্লাড টেষ্ট কৰাৰ পিছত পজিটিভ কেছ পালে, ইয়াৰো বেলেগ বেলেগ ধৰণৰ ইয়াৰ ৰিমুনাৰেশ্যন হয়। এতিয়া কেঞ্চাৰৰ ক্ষেত্ৰতো তেনেকুৱা। কেঞ্চাৰ পেচেণ্ট আমি ডিটেক্ট কৰাৰ পিছত টেষ্ট কৰাৰ পৰা আৰম্ভ কৰি মানে ভাল হোৱালৈকে তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰিমুনাৰেশ্যন দিয়াৰ ব্যৱস্থাটো কৰা হয়। আৰু তেওঁলোকে আন্দোলন বিশেষকৈ কৰিছে যে মানে 1,500 টকাটো যিটো বাজেটৰ টকা, যিটো এনুৱেল বাজেটৰ টকা, মানে দৰমহা বুলি ক'ব, মানে দৰমহা ক'লে সহজে বুজি পাব। এই 1,500 টকাটো বঢ়াই দিব লাগে, এই কথাখিনি কৈছে। নিশ্চয় চৰকাৰে তেওঁলোকৰ আৱাজ শুনিব, আইসকলৰ আৱাজ নিশ্চয় চৰকাৰৰ ওচৰত যাব, মই সেইটো আশা ৰাখিছোঁ। আৰু চৰকাৰকো মই তেওঁলোকৰ হৈ মই অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ যিটো এটা আশা, এই আশাৰ প্ৰতি সন্মান দি পেলাই নিশ্চয় সুযোগ অনুযায়ী কেতিয়াবা তেওঁলোকৰ যিটো আকাংক্ষা পূৰণ কৰাত আগবাঢ়ি আহিব বুলি মই আশাবাদী। আৰু আগবাঢ়ি অহাৰ কাৰণে আৰু তেখেতসকলক আগবাঢ়ি লৈ যোৱাৰ কাৰণে ময়ো এজন BTCৰ এজন নাগৰিক হিচাপে ময়ো তেখেতসকলৰ লগত যোগাযোগ ৰাখি আছোঁ আৰু সদায় যোগাযোগ ৰাখি কাম কৰি থাকোঁ। আশা আমাৰ চিৰাং ডিষ্ট্ৰিক্ট আশা কনভেনশ্যন আছিলে আমাৰ, এই কনভেনশ্যনত মই উপস্থিত হৈ মনটো খুব ভাল লাগিল। অভিজ্ঞতা মোৰ বহুত বাঢ়িছে আজি। আৰু আশা কৰ্মীসকলে সমাজৰ কাৰণে, সমাজৰ পৰা ৰোগ নিৰ্মূল কৰিবৰ কাৰণে, ৰোগৰ লগত যুঁজি যেনেকুৱা ধৰণৰ কাম কৰি আছে তাক মই চেলুট জনাইছোঁ প্ৰথমে। আৰু যিসকল আশা কৰ্মীয়ে ইতিমধ্যে আমাৰ লগত নাই, তেওঁলোকে মৃত্যুবৰণ হ'ল, তেওঁলোককো মই আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ফুল অৰ্চনা কৰি পেলাই মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে যিসকল ৰিটায়াৰ্ড হৈ গ'ল, ৰিটায়াৰ্ড হোৱা আমাৰ আশা বাইদেউসকলক তো আমি গ্ৰেটিটিউড হিচাপে প্ৰত্যেক বছৰতে আমি এনেকৈ কনভেনশ্যন বা মাজে মাজে আমি তেনেকৈ ৰিটায়াৰ্ড হোৱা আশা কৰ্মীসকলক আমি গ্ৰেটিটিউড জনাওঁ। 2 লাখ টকাকৈ আমি দিওঁ। এইবাৰো আমি 8জন আমাৰ আছিলে, 8জন ৰিটায়াৰ্ড হোৱা আশা বাইদেউসকলক আমি 2 লাখকৈ পইচাৰে আমি গ্ৰেটিটিউড দিছোঁ, আমি শ্ৰদ্ধা জনাইছোঁ। আৰু আজি যিসকল আশা কৰ্মীয়ে ইয়াত আমাৰ চিৰাং ডিষ্ট্ৰিক্টত খুব চৰকাৰী নীতি নিয়মত বা চৰকাৰী নিয়ম মতে যিসকলে খুব ভাল ছাৰ্ভিচ প্ৰদান কৰিলে, তেওঁলোককো আজি আমি সন্মান জনাইছোঁ। আমি তেখেতসকলকো পুৰস্কৃত কৰিছোঁ। আৰু এই কনভেনশ্যনৰ জৰিয়তে আমি দেখিব পালোঁ যে আমাৰ সমাজত, দুৰ্বল সমাজত ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত এটা মাদাৰলি এটিটিউড লৈ পেলাই তেওঁলোকে মহিলা হিচাপে
মাতৃৰ যিটো এটা চৰিত্ৰ লৈ পেলাই সমাজখনক আগুৱাই লৈ গৈছে, এইটো মই তেওঁলোকৰ মুখত দেখা পাইছোঁ। মই তেওঁলোকৰ মুখত এনেকুৱা হাঁহি দেখিছোঁ, তেওঁলোকে ইমান ফূৰ্তি কৰিছে যে আজিৰ দিনত তেওঁলোকৰ মনত কোনো এটা দুখ নাই, বেদনা নাই। তেনেকুৱা আই মাতৃ মই দেখিছোঁ, খুব ফূৰ্তি কৰিছে তেওঁলোকে। আৰু তেওঁলোকৰ যিটো হাঁহি, এই হাঁহিটো যাতে সদায় আমি দেখিবলৈ পাওঁ, আৰু সমাজে যাতে সদায় তেখেতসকলৰ পৰা তেনেকুৱা হাঁহিৰ জৰিয়তে ৰোগ নিৰ্মূল কৰাত যাতে আমি সহায়ক হয়, তাৰ কাৰণে আমি চবেই সকলোকে সহায় কৰিবলৈ মই আহ্বান কৰিছোঁ।